থাকা না হল মানে ডাইরেক্ট ধারে দি গাড়ি জুই লাগাই দিম আজি। আরে দাদা কি কথা কয়, ইমান ধুনীয়া গাড়ীখন কিয় জ্বলাই দিম? এমান দামে দি পেট্রোল কিনে গাড়ি চলাতকে গাড়ি চলে নেদি পূজা কৰি থাকিম নেকি? তোক ভাল বাৰিছো ভাল বাস। আরে দাদা এগুলা করবা নরা, বুঝিকে নাপা। আরে জুৱাই ইলা কিহৰ ইমান হলি হৈ আছে? দাদা দেখছে না গাড়ীখন জ্বলাবা দি আছে। আরে তোক যি কৈছো সেইটো কৰ হে। আরে জুৱাই এগুলা কিয় কৰিব খুজিছা? এ বুঢ়া তই মনত থাক এইগিলাখান চব তোক ধৰি হৈছি। আরে কি করলো মই? কি কৰা নাই বুঢ়া তই কি কৰা নাই? তই আৰু তোৰ জীয়াৰে মিলি মোৰ ফুল কমলে জীৱনটো শেষ কৰি দিলি। গাড়ীত জুই লগাই দিম বুলি কৈছিলা জুই লগাই দিমেই। আরে পগলা হৈছে নেকি? জুই লগাবি যে গাড়ীত? তুই তহঁত দুটাই লগাইছা মোৰ জীৱনত। এই চালিৰ বেটি মোক জ্বলে খালা। এই মহাৰাণীক দোকানত গেলেও বাইকত নিব লাগে। বাপেকৰ ঘৰ গাঁৱত খোজকাঢ়ি নাযায় বাইকতহে নিবা লাগে। আৰু পাৰ্লাৰত যায় তাতে কৰা খৰচা দি নহয় বাইকত তেল পুৰি নিবা লাগে। য'তে যাব মুঠৰ ওপৰত বাইকতহে নিবা লাগে। এইবাৰে জলদি গাড়ীত জুই দাদা এগুলা করবা নালগে। আরে জুৱাই টকা পইচাৰ কিবা অসুবিধা আছে মোক কোৱা, মই দিম নহয়। দি মোক পেট্ৰল পাম্প এটা কিনি দি তই চব তোৰ কাৰণে হৈছে এইগিলা। যেতিয়াৰ পৰা তই গাড়ীখন দিছা তেতিয়াৰ পৰা মোৰ খেতি মাটি গোটাই বিক্ৰী গৈছে। মানে যে জেৰ ক'ত ৰখা ইচ্ছা মোক পেট্ৰল পাম্প এটা কিনি দি। নমস্কাৰ, আদাব, সত শ্ৰী আকাল। মোৰ খবৰ ভাল একদম নহয়, কাৰণ পেট্ৰলৰ বঢ়া দাম। ৰাইজ আপোনালোকে ইতিমধ্যে দেখা পালে এখন ঘৰত পেট্ৰলৰ দাম বঢ়াৰ বাবে কিদৰে জুই লাগিছে। ঠিক তেনেদৰে বহুতৰ ঘৰত এনেকুৱা অৱস্থা হৈছে। কেৱল বহুতৰ ঘৰতেই নহয়, বহুতৰ লগত এনেকুৱা অৱস্থা হৈ আছে। আগৰ প্ৰতিবেদনত আমি এই বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ ৰাইজ যি সময়ত টিম ইণ্ডিয়াই ৱৰ্ল্ড কাপ হাৰিছে সেই সময়ত পেট্ৰলৰ দামে চেঞ্চুৰী মাৰিছে। তথাপিও একাংশই কৈ আছে চিন্তাৰ নাই দৰকাৰ, আকৌ এবাৰ চৰকাৰ। ৰাইজ এই মুহূৰ্তত আমাৰ এজন সাংবাদিক উপস্থিত হৈছে এক প্ৰতিবাদী কাৰ্যসূচীত। আমি তাৰ ভিজুৱেল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ND অসম ভাইজ। হয় জনাব। হয় নমস্কাৰ ৰাইজ, মই এই মুহূৰ্তত উপস্থিত হৈছো বৰলুইতৰ সমীপৰ উত্তৰ গুৱাহাটীৰ কাষৰতে লাগি থকা এটা এক্সপ্ৰেছ হাইৱে, যিটো আন্তঃৰাষ্ট্ৰীয় 1,25,000 নম্বৰ আন্তঃৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱে হয়। তাত এই হাইৱেটোৰে বহু ডাঙৰ ডাঙৰ গৰু ছাগলী হাতী মহ এইবিলাক যাতায়াত কৰে। সেই পথটো কিছু অসমৰ কিছু আগশাৰীৰ সন্থা, সদৌ অসম বেকাৰ সন্থা, লগতে সদৌ অসম অভং সন্থাৰ সদস্যবৃন্দ ইয়াতে একগোট হৈছে। এওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী কৰিব বুলি ইয়াতে একগোট হৈছে। গতিকে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে তেওঁলোকে কিহৰ বাবে এনেধৰণৰ এক কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আহিছে। আপোনালোকৰ সভাপতি কোন? আরে কোনো অলপ তো বুঝবার চেষ্টা কৰা, মই যাম বুলি কৈছো তো যাম। মই এতিয়া কিবা এটা কামত বিজি আছো দে, হ'ব দে। হয় আপোনালোকৰ সভাপতি কোন? সভাপতি মই। হয় আপুনি সভাপতি বুলি আমি যিহেতু গম পালো, কিন্তু আপুনি কোনটো সংগঠনৰ সভাপতি? মই সদৌ অসম বেকাৰ সন্থাৰ সভাপতি। হয় ৰাইজ, এয়া আমাৰ লগত সদৌ অসম বেকাৰ সন্থাৰ সভাপতি এয়া এখেত। লগতে আৰু কোনটো সংগঠনৰ পৰা ইয়াতে আহিছে? আৰু আছে এও আমাৰ সদৌ অসম অভং সন্থাৰ সভাপতি। হয় ৰাইজ, আপোনালোকে দেখা পাইছে সদৌ অসম অভং সন্থাৰ সভাপতিও ইয়াতে আহি উপস্থিত হৈছে। এওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আহিছে। কেনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু কি কাৰণত এওঁলোকে প্ৰতিবাদ কৰিব সেই বিষয়ে আমি এওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয় আপুনি সদৌ অসম অভং সন্থাৰ সভাপতি হিচাপে আহিছে। আপোনালোকৰ কিমান সদস্য আহিব ইয়াতে আৰু কেতিয়া আহিব তেওঁলোক? গোটেই অসমৰ সদস্যবিলাক আহি ইয়াত একগোট হ'ব, তাৰপিছত আমি প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিম আৰু। হয় ঠিক আছে, আপোনালোকে গম পাইছে যে গোটেই অসমৰ পৰা সদস্যবিলাক আহি আছে। তেওঁলোক সদস্যবিলাক আহি পালে ইয়াতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব। গতিকে আমি সভাপতিৰ পৰা জানিব চেষ্টা কৰিম আচলতে কি কাৰণত এওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ইয়াতে অংশগ্ৰহণ কৰিছে। কি ক'ম আৰু, আপুনিতো গম পাইছে পেট্ৰলৰ দাম বাঢ়িছে। 2 সপ্তাহ দি গাৰ্লফ্ৰেণ্ডে মাতি আছে লগ ধৰিব যাব পৰা নাই। এইবাৰ লগ ধৰিব নাগিলে বেকআপ দিব। আৰু সেইকাৰণে আমি আন্দোলন কাৰ্যসূচী হাতত লৈছো, কাৰণ আমাৰ পেট্ৰলৰ দাম বঢ়াৰ কাৰণে আমি বহুত জেগাত যাব পৰা নাই। তাৰপিছত গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাব নাই। আপুনি দেখাই পাইছে চাইকেল লৈ আমি আন্দোলন কৰিবলৈ আহিছো। সেইকাৰণে আমাৰ গাড়ী আছে হাতত, কিন্তু পেট্ৰল ভৰাবলৈ পইচা নাই। হয় ঠিক আছে। হয় ৰাইজ, আপোনালোকে গম পাইছে এওঁলোকৰ সমস্যা বহুত ডাঙৰ, কাৰণ এওঁলোকৰ গাৰ্লফ্ৰেণ্ডে মাতি আছে, কিন্তু এওঁলোকে গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাব পৰা নাই। গতিকে এইটো লক্ষণীয় হ'ব যে চৰকাৰে এওঁলোকৰ প্ৰতিবাদৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। আমি ধন্যবাদ জনাইছো। হয় ৰাইজ, আপোনালোকে দেখা পালে ডেকা ল'ৰাবিলাকৰ সমস্যা কেনেধৰণৰ। সঁচাকৈয়ে ৰাইজ, কাৰোবাৰ ঘৰত যদি পেট্ৰলৰ দাম বঢ়াৰ বাবে কাজিয়া লাগিছে, আকৌ কোনোবাই নিজৰ জীয়েফক লগ ধৰিব পৰা নাই। এবাৰ জীয়েফৰ মুখখন চাবৰ বাবেও যেন এতিয়া
পকেটত 100 টকা এখনৰ দৰকাৰ তথাপিও কিন্তু একাংশই কৈ আছে চিন্তাৰ নাই দৰকাৰ আকৌ এবাৰ চৰকাৰ ৰাইজ এনে খবৰো আহিছে যে একাংশ লোকে পেট্ৰলৰ দাম বঢ়াৰ বাবে চাইকেল চলাবলৈ লৈছে লগতে ৰাইজ এই মুহূৰ্তত এটা খবৰ আহিছে যে পেট্ৰলৰ দাম বঢ়াৰ বাবে মাস্ক আৰু কলা চশমাৰ বিক্ৰী বহুত বৃদ্ধি পাইছে কাৰণ চাইকেল চলাই যাওঁতে নিজৰ মুখখন লুকুৱাই ৰাখিবলৈ মাস্ক আৰু চশমা ব্যৱহাৰ কৰিছে লগতে ৰাইজ ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব লগতে বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰি দিব ৰাইজ আমি এই ভিডিঅ'টো 200 লাইকছৰ এইম ৰাখিছো আপোনালোকে আশা কৰো ভিডিঅ'টোত যথেষ্ট পৰিমাণে লাইক কৰিব আৰু চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি লয় আৰু আমাক আগলৈ কমেন্ট কৰি আপোনালোকে কেনে ধৰণৰ ভিডিঅ' চাই ভাল পায় সেই বিষয়ে জনাব আমি এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম